Mulai so
বুদ্ধ কল্কি নামেদ আকৃতি ধৰি কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম। সহজ প্ৰাৰ্থনা। জয় হৰি বল, জয় ৰাম বল। সহজে কৃপালু গুণক প্ৰকাশী ধৰিয়া চাহৰি ভকত বচল নাম ধেনু যে নমতে বৎসক পালয় তুমি সেইমতে ভকত কপাল ৰাম ৰাম তুমি সেইমতে ভকত কপাল ৰাম। ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৈও কহৰি কৰিও কমায়াৰি নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ জীৱক কৰা পৰিত্ৰাণ হয়। হে প্ৰভু হওক আজি বছৰৰ বিহু আমি প্ৰতি বছৰে ঘৰে ঘৰে গৈ সৰু ৰাইজে উদযাপন কৰি পদধূলা দি উদযাপন কৰি অহা হৈছিলে আৰু সেওক সমস্ত যথাস্থানত ভকতক সেৱা কৰি পুণ্য অৰ্জনৰ বছৰটোৰ আৰম্ভণি বছৰটো আৰু শেষলৈকে পুণ্য অৰ্জনৰ হেতু কুশল মংগল কামনা কৰি ৰাইজক সেৱাভাগ ধৰি আহিছিলে। কিন্তু এইবাৰ আমাৰ এজন দুৰ্ভাগ্য আমাৰ এজন বৃদ্ধ লোক আৰু বিহুৱা ব্যক্তি আমাৰ মাজত পৰা বিহুৰ সংক্ৰান্তিৰ দিনাই আমাৰ এই গুচি গ'ল আৰু তেখেতৰ পিতন বা শান্তিৰ বাবে আৰু তেখেতৰ প্ৰতি সন্মান জনাই এইবাৰ আমি ঘৰে ঘৰে বিহুভাগ অনুষ্ঠিত নকৰি সৰু ৰাইজ একত্ৰিত হৈ এই গুৰুৰ গৃহৰ এই বাকৰিতে আমি সৰু ৰাইজে সেৱা লোৱাৰ সিদ্ধান্ত কৰা হৈছে। ভগৱান ইয়াতে আমাৰ সৰু ৰাইজৰ যি গ্ৰহদোষ কালদোষ দৈৱদোষ ইত্যাদি অপৰাধ থাকিব পাৰে সৰ্ব অপৰাধ ভঞ্জন কৰি দৈৱকী নন্দন প্ৰসন্নতা হয় ঘৰে ঘৰে উন্নতি বিধান কৰি বালক বালিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নি আৰু সকলোৱে যি যেনেকৈ যি কৰ্মতে ব্যাতি হৈ আছে সেই কৰ্মত উন্নতি বিধান কৰি দান প্ৰাণে পথে পথে জলে স্থলে সকলোতে ভগৱন্তই স্বত্ব ধৰি সুৰক্ষা দি তেয়া সবক বাঢ়ি যাবৰ বাবে আৰু সৰু সৰু ৰাইজ মিলা মিছাৰ মাজেৰে আমি আগৰ পৰা আমাৰ গাঁওখনৰ এটা পৰম্পৰা আছিলে যি আমাৰ সৎভাৱ সৎ স্নেহ আছিলে সেই সৎভাৱ সৎ স্নেহ বৰ্তি ৰখাই আগলৈকে পুৰুষ মহিলা যুৱক যুৱতী বালক বালিকা সকলোৱে একেলগে একে মৰম চেনেহৰ মাজেৰে যাতে বসবাস কৰি ভগৱন্তৰ সেৱা কৰিবৰ কাৰণে সকলোকে মনত উৎসাহ দি আৰু ঘৰে ঘৰে উন্নতি বিধান কৰাই গৃহলক্ষ্মী বাস কৰাই সকলোৰে মনৰ যি সৎ উদ্দেশ্য লৈ ইয়াত সেৱা কৰাইছে তেৰা সবৰ মনৰ সৎ বাঞ্ছাখিনি সংসিদ্ধি কৰি ভগৱন্তৰ অভয় চৰণ চত্ৰত একনিকা ঠাই দিব এনে ভাগহে প্ৰাৰ্থনা ধৰা হৈছে।